সমষ্টিত গ'লে কি বাজিলে 10টা না 20টা ষ্টেণ্ড গৈছে এখন গ'লে স্কুটিলৈ গ'লে মানুহ कैसी ये मांगजनक बातें कर रहा है लड़का ये अश्लील है ये लोना আমাৰ মাজত উপস্থিত হৈছে ইয়া হাই স্কুল পৰীক্ষাত সুকলমে উত্তীৰ্ণ হোৱা ইন্দ্ৰমণি বৰা কেনেকৈ পঢ়িছিলে তেখেতৰ কাহিনীটো ক'ব সম্পূৰ্ণ। হয়, মই আপোনাৰ ঢুকুৱাবোৰত পঢ়িছিলোঁ ৰাতি প্ৰায় গধূলি 6টামান বজাতে বহিছিলোঁ, ৰাতিপুৱা 7টা। হয়। तो रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का। আপুনি কেইঘণ্টা পঢ়িছিলে? 24 ঘণ্টামান 23 ঘণ্টামানে পঢ়িছিলোঁ। 23 ঘণ্টামান পঢ়িছিলে। বহুত তেজ হৈ ৰहा है বহুত তেজ হৈ ৰहा আপুনি শুনিবলৈ পাইছোঁ আপুনি এটা সৰু সুৰা বিজনেছ কৰে ব্ৰইলাৰ কটা। হয়, সৰু সুৰা বিজনেছ কৰোঁ মই ব্ৰইলাৰ। ইমান সৰু বয়সতে আপুনি ব্ৰইলাৰ কটাৰ বৃত্তিটো আপুনি আগুৱাই ল'লে, কিন্তু মানে আপুনি ইমান ভাল ৰিজাল্ট কৰিছে তাৰ বিষয়ে অকণমান কৈ দিয়ক। ভাল যাতে মানে আপোনাৰ জীৱনত কষ্টটো কৰিব লাগিব, আগুৱাই যাব। কষ্ট কৰিব লাগিব। মই কষ্টটো বহুত কৰিছিলোঁ। আপোনাৰ ওপৰত পঢ়িছিলোঁ, আমাৰ ঘৰত বৰ এটা আমাৰ এইফালে লাইটৰ কানেকশ্যনটো বেছি যে বৰ এটা ভাল নহয়, লাইটটো নাথাকেই, সেইটো কাৰণে অলপ ধূপৰ ওপৰত ষ্ট্ৰিক লাইটবিলাক যেন দিছে তাৰ পোহৰতো পঢ়িছে বুলি তাৰ ওপৰত কেতিয়াবা গৈছিলোঁ। এতিয়া আপোনাৰ বৰষুণ দি থাকিলে ষ্ট্ৰিক লাইটৰ ওপৰত যিহেতু পঢ়িব নোৱাৰে, সেইটো কাৰণে মই ধূপৰ ওপৰত পঢ়িছিলোঁ। হয় কেতিয়াবা মোৰ দোকান লাই ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ আৰু এজন মানুহ আমাৰ উপস্থিত হৈছে আমাৰ ওচৰত তেখেতৰ আগফালৰ দোকানটো, তেখেতৰ বোলে চিগাৰেট কিনে, চিগাৰেটৰ পোহৰটো পৰিছে বুলি শুনিছোঁ। আহে নহয় ৰাতি মানুহে চিগাৰেট খাবলৈ, তেতিয়া মানে ধূপ কিনিবলৈ পইচা নাথাকে, তেতিয়া মই মানুহবিলাকক মাতি আনি কওঁ মোৰ আগফালে চিগাৰেটটো খাই দিয়ক মই তাৰ পোহৰতে পঢ়োঁ। হয়। আপুনি ইমান ভাল ৰিজাল্ট কৰাৰ বাবে আপোনাক আন্তৰিক স্বাগতম থাকিল। নমস্কাৰ।